নমস্কাৰ, নতুন ভিডিঅ' এটালৈ স্বাগতম। আজি আগফালে বাৰাণ্ডাখন অকণমান চাফা কৰিব লৈছোঁ, যাতে কেকটাছৰ পুলি কেইটামান আছে সেইকেইটাকে অকণমান ঠিক ঠাক কৰোঁ। বহাগ পালেহি, যথেষ্ট ধূলি হৈছে এতিয়া, সেইবাবে ভাবিলোঁ গোটেই বস্তুখিনি চাফা কৰোঁ। শ্বু ষ্টেণ্ড এটা আছিলে, তাৰ ওপৰতে কেকটাছৰ পুলিখিনি আছিলে। দেখিছে কিমান ধূলি হৈ গ'লগৈ। এয়া 1-1.5 মাহৰ কথা। কেকটাছৰ পুলিকেইটা আঁতৰাই এইদৰে ষ্টেণ্ডটো চাফা কৰি লৈছোঁ। এইটো এল'ভেৰা পুলি হয়। এল'ভেৰা 2-3টামান ভেৰিয়েণ্ট থাকে। এইটো ষ্টাৰ টাইপৰ হয়। সৰু পট এটাৰ ওপৰত ইয়াক ৰোৱা হৈছিলে। পুলিটো সৰু, কিন্তু ধূলি লাগি তাৰ ৰং বদলি গ'ল। টিচু পেপাৰ এখনেৰে সাৱধানে তাক মোহাৰি দিছোঁ। সাৱধানে কৰিব লাগে, নহ'লে ভাঙি যায়গৈ। ইয়াৰ নাম ফিছবন কেকটাছ। ই সাধাৰণতে ৱালত বগাই যায়, কিন্তু ইয়াক এতিয়া ৱালত বগাব দিব নোৱাৰি। সেইবাবে কিবা এটা যোগাৰ কৰিব লাগিব। কাঠ এচটা বিচাৰি গৈছোঁ। কাঠ চটাৰ ওপৰতে ইয়াক বগোৱাৰ ব্যৱস্থা কৰি দিওঁ। প্ৰথমবাৰ কৰা অসফল প্ৰচেষ্টাৰ অন্তত দ্বিতীয়বাৰ ইয়াক এইদৰে পুতি দিলোঁ। এতিয়া এইদৰে ইয়াক কিবা এটা দি বান্ধিব লাগিব। তাকে বান্ধিবলৈ কিবা এটা বিচাৰি লওঁ। বিচাৰি পালোঁগৈ এইটো ক্লিপ। এই ক্লিপটো দি ইয়াক বান্ধি লওঁ। এতিয়া ই এই কাঠ চটাতে বগাই যাব। পিছত ইয়াক যদি ওখ হয়, বেলেগ এটা কাঠ দিব লাগিব। ইয়াৰ নাম ইহাইনো কেকটাছ। নামবোৰ বৰ সাংঘাতিক থাকে। মই বল কেকটাছ বুলিয়ে মাতোঁ ইয়াক, গোল কাৰণে। কিন্তু ইয়াৰ এটা প্ৰব্লেম আছে, হাউলি যায়। সেইবাবে টাপলি এটা লগাই দিছোঁ হাউলি নাযাবলৈ। ধূলিবোৰ চাফা কৰোঁতে টিচু পেপাৰ অকণমান সোমাই গ'ল কাইটডালত। কাইটবোৰ বৰ চাৰ্প থাকে। ইয়াৰ নাম বানি ইয়াৰ্ছ কেকটাছ। কেকটাছবোৰ বাঢ়িবলৈ, ডাঙৰ হ'বলৈ বহু সময় লাগে। এইটো মোটামুটি 3-4 বছৰৰ পুলি হয়। ইয়াৰ পৰাই মই বেলেগকৈ পুলি ৰুইছোঁ, ইয়াৰ পৰাই ডাঙৰ কৰি মেলি। ইয়াৰ নাম মামেলিয়া কেকটাছ। এইটো পুলিবোৰ মানে যেতিয়া ডাঙৰ হৈ যায়, তাৰ পৰা কাটি ৰুই দিলে গজি যায়গৈ নতুনকৈ পুলি এটা। কিন্তু বাঢ়িবলৈ বহু সময় লাগে, বহু লাহে লাহে বাঢ়ে। আৰু পানী দিয়াৰ ক্ষেত্ৰত যথেষ্ট সাৱধান হ'ব লাগে। পানী যিমান পাৰে সিমান কম দিব লাগে। পানী বেছিকৈ দিলে শিপাবোৰ গেলি যায়গৈ, তেতিয়া কেকটাছটো মৰি যায়। ইয়াৰ নাম হৈছে পেঞ্চিল কেকটাছ। দেখিবলৈ পেঞ্চিলডালৰ নিচিনা হৈ থাকে আগটো। বাঢ়িবলৈ যথেষ্ট সময় লাগে। যথেষ্ট পুৰণা কেকটাছৰ গছ এইবোৰ, কিন্তু লাহে লাহে বাঢ়ে, সেইকাৰণে যথেষ্ট সময় লাগে। এইটো ফিছবন কেকটাছটো। গোটেইখিনি কেকটাছৰ পুলি এইখিনি। পিছফালে এইটো হৈ গ'ল জিজি প্লেন বুলি কয়। আৰু এই পুলিটোৰ নামটো বিশেষ নাজানো, পানীতে ডাঙৰ হৈ থাকে। এইটো মই চিমেণ্টেদি বনাই লোৱা। এইটো এল'ভেৰাৰ বেলেগ এটা ভেৰিয়েণ্ট। যথেষ্টখিনি এল'ভেৰা পুলি ইয়াত একেলগে থোপ খাই গজি আছে। বাৰু, ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল পালে জনাব, আৰু এনেকুৱা ধৰণৰ ভিডিঅ' বনাম 2টা-এটা তেতিয়া।